Hello everyone and welcome back to my YouTube channel. Namaskar, moi Dipika aru apnalok সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা vlogলে আৰু এতিয়া ৰাতিপুৱা ৰেডি হৈছো কিয়নো আজি আমি যাম পিকনিকলে B.Ed ফাৰ্স্ট ইয়াৰ খিনিয়ে সো এতিয়া ৰেডি হৈছো আৰু কোত যাও কি কৰো সকলো মই দেখাই থাকিম তেনেহলে vlogটো এন্ডলৈকে চাই যাব নাও আমি বাস ধৰিবলৈ গৈ আছো মানে অলৰেডি আহি পালে সিট লবগে লাগে সো গৈ আছো এতিয়া ओ एखनो पूरा खाली আছে पिकनिक स्पॉट आही पाई गलु और आज आहिसु आमी भैरवकुंडले और जोने जोने यात आहिसे गम पाए किमान धुनिया परिवेशটো और मैं याले आहिसु और एबार 5 बছৰ আগত আহিছিলো और এতিয়া আকৌ আহিলো ইফালে নিকিতা এতিয়া একনতে আমাৰ হ'ব এখিনি আমি লোকেশন লৈছো और मैं ধুনিয়াকৈ ভিউটো দেখুৱাম সিনেমেটিক শটছো লম और बाकी এটা অলপ পাছতে ব্ৰেকফাষ্ট কৰিম আৰু অকমান আগলে যাম আৰু ভাবিছো আমি সময় পালে সবে ভুটানৰ পিনেও ফুৰিবলৈ যাম সো লোকেশনটো কেনেকুৱা লাগিছে আৰু আপোনালোকে আহি পাইছেনে জনাবচোন কমেন্ট কৰি আৰু গোটেই ৰাস্তাটো আমি একে নাচি নাচি আহিছো আৰু কেতিয়া পালো মানে গমেই নাপাওঁ বেয়া লাগা নাই ব্ৰেকফাষ্ট ৰেডি কৰি আছে কেনেকুৱা লাগিছে আহি বহুত বহুত ভাল আগতে আহিছানে আহিছে বাল আমি ব্ৰেকফাষ্ট কৰিলো আৰু এতিয়া আমি অকমান ফুৰিবলৈ আহিছো আগলে ব্ৰেকফাষ্টত আমাক দিছিলে কমলা ব্ৰেড আৰু চাহ আৰু কি দিছিলে আৰু ডিম দিছিলে সো খালো বাকিবোৰ কামত লাগি আছে খানা বনোৱা আমি আহিছো ফুৰিবলৈ আৰু ইমানে বেছি ধুনিয়া ভিউটো মই দেখাই আছো ৰব পুৰা পাহাৰ ইয়াতে ফটো চটো উঠিবলৈ বহুত ধুনিয়া লাগিছে গাইস আহি বহুত ভাল লাগিছে আগতে আহিছে নে ইয়ালে এবাৰ আহিছিল আহিছা মই আহিছিলো পিকনিক খাবলে বাকি ভুটানটো যোৱা নাই 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 যোৱা এবাৰ ফাৰ্স্ট টাইম চাই আহিমগে আমি আহি গলো ভুটান এখন আছে গেট আৰু ইয়াতে একচুয়ালি চেক কৰে আইডি কাৰ্ড কিন্তু এতিয়া কৰা নাই আৰু বহুত বেছি ৰ'দ কিন্তু ভিউটো ওয়াও মন বহুত আসলে ভুটান আহিবলৈ সো আজি ফাইনালি আহিব পাৰিলো কেনেকুৱা লাগিছে আৰু আগলে আৰু ভাল ভাল ভিউ পাই যাম সো লেটস গো এখন সেকেন্ড গেট পালোহি একচুয়ালি এখনে মেইন গেট হয়
মেইন গেট হয় কিন্তু মানুহৰ ভিৰ ইমান ইয়াতে মানে ID চেক হৈ আছে আৰু ডকুমেণ্ট ভেৰিফাই কৰি আছে চ' আমি এইকণতে ফটো চটো উঠি এতিয়া যাওঁগৈ বুলি ভাবিছোঁ কাৰণ মানুহৰ ভিৰ ইমান বহুত টাইম লাগিব ম'ম' খাব আহিছোঁ ঐ খাইছা ম'ম' কেনেকুৱা লাগিছে টেষ্টটো ভূটানৰ ম'ম' টেষ্টি ন ঐ কেনেকুৱা লাগিছে তোমালোকৰ ম'ম' খাই এতিয়া আমি ট্ৰাই কৰিম মই চিলি কিবাটো ভাল পাওঁ মই আমি ইয়াতে এটা টেম্পল আছে তালৈ এতিয়া যাবলৈ আহিছোঁ বুলি কয় অৰুণাচলৰ ওচৰতে হ'ব আই ড'ন্ট ন' একজেক্টলি তালৈকে গৈ আছোঁ কিন্তু ৰাস্তাটো আগৰ যোনটো আছিলে সেইটো এতিয়া নাই চ' চাওঁ যাব পাৰোঁনে নাই একদম ওপৰত আছে এয়া কেকটাছৰ গছ ইয়াত পূজা কৰে বোলে বড়ো কমিউনিটিয়ে আৰু টেম্পলটো পামগৈ এতিয়া ওপৰত আছে একদম খোজকাঢ়ি গৈ আছোঁ আৰু একজেক্টলি এই জেগাকণ ভৈৰৱকুণ্ডই পৰে চ' ভাগৰ লাগিছে ভিউটো চাওক না ইমান বেছি ধুনীয়া মাইণ্ড চাইন একদম ফ্ৰেছ লাগি গৈছে এইটো টেম্পল এফালেদি মানে টিটিকে পাৰ হৈ যাব পাৰিম নেকি বেয়া জমনি ফুৰি মেলি আহি এতিয়া আহিছোঁ খানা ৰেডি হ'ল নে নাই চাবলৈ আৰু অলমষ্ট হৈ গ'ল এয়া ফাৰ্ষ্ট পাৰ্টি বহিছে খাবলৈ আৰু অকণমান ভিডিঅ' ল'লোঁ ইহঁতি পিছে লাজ কৰিছে লোৱাৰ কাৰণে ভালকৈ বিলোৱা পাৰিছা দেই ব্লগ গৈছা খাবলৈ এইফালে চাই দিয়া পাৰিছা ভালকৈ তুলিছোঁ দেই আহিছা ভালকৈ খোৱা পুৰা স্মাইল বস্তুবিলাক চিজিল কৰি আছে সামৰিছে আৰু ফটো চটো উঠি ল'লোঁ আৰু বাকী ভিডিঅ'টো শেষলৈকে চাব আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ থেংক ইউ ছ' মাছ চোৱাৰ কাৰণে বাই